এইবাৰ ছুটিলো মুনু সৰু ফুলখালি BA দ্বিতীয় ছেমিষ্টাৰত আছে প্ৰায় মোৰ কোৱাৰ্টাৰলৈ আহিয়ে থাকে 1-2 সপ্তাহ থাকি যায় বায়েক মানে মোৰ ৱাইফে মাতি পঠিয়ায় মই ডিউটি গ'লে অকলে থাকিব বেয়া পায় মুনু বৰ ধুনীয়া ওখ পাখ লাহি দিয়ে উঠন সুদল বক্ষ ভৰি দুখন অতি ধুনীয়া শকত কলা ফুল নিমজ একেবাৰে নিমজ বগা দুখন গাল মুখত ঈৰ্ষত হাঁহি লাগি থাকে প্ৰায় আমাৰ ঘৰত থাকিলে এটা চুটি হাফ পেণ্ট আৰু টাইট স্পৰ্টিং পিন্ধি থাকে খলা বমা প্ৰকট হৈ উঠে তেতিয়া আৰু ধুনীয়া দেখি তাইক এদিন মই শুই উঠি ব্ৰাছ কৰি মুখ ধুবলৈ বাথৰুমলৈ গৈছিলো ফটকৈ মই বাথৰুমত সোমাই গলো মই জনাই নাছিলো যে তাই গা ধুই কাপোৰ পিন্ধি আছে সম্পূৰ্ণ উলংগ হৈ আছিল তাই মোক দেখি তাইও ধতমত খাই উলংগ হৈ থিয় হৈ ৰল ময়ো কি কৰিম কি নকৰিম বুজিব পৰাই নাছিলো কেৱল তাই চাই থাকিলো কলা দীঘল দীঘল হৈ থিয় হৈ ৰল ময়ো কি কৰিম কি নকৰিম বুজিব পৰাই নাছিলো কেৱল তাই চাই থাকিলো কলা দীঘল দীঘল ঘন বালে আৱৰি থকা তাইৰ জুনি প্ৰদেশ নিথৰ হৈ চাই থাকিলো তাইও চখ খাই তিতা কাপোৰখনকে গাত মেৰিয়াই ললে মই লৰালৰিকৈ বাথৰুমৰ পৰা ওলাই আহিলো সেইদিনা গোটেই দিনটো তাইৰ জুনি প্ৰদেশ মোৰ চকুৰ আগতে ভাহি থাকিল তাইক এবাৰ মৰম কৰিব পোৱা হলে মৰম কৰি কৰি তাইক পাগলী কৰি দিলোহেঁতেন সেইদিনাৰ পৰা মই সুযোগ বিচাৰি থাকিলো কেতিয়াবা এনে লাগে যেন তাইও মোক বিচাৰে কিন্তু ৱাইফৰ বাবে সুযোগ নোপোৱা হলো কিছু সময় ফটকৈ সম্বিত ঘূৰি এদিন আহিল সোণালী সুযোগ ৱাইফ কিবা কামত লগৰ এজনীৰ ঘৰলৈ যাব লগা হল অহাত অলপ দেৰি হব কোৱাৰ্টাৰত মুনু আৰু মই থাকিলো দুপৰীয়া ভাত খাই অলপ জিৰাই লম বুলি বিচনাতে বাগৰি দিলো টোপনি অহা নাই মুনুৰ সেইদিনাৰ উলংগ চেহেৰাটো বাৰে বাৰে মনলৈ আহি থাকিল আজি ইমান সুবিধা এৰি দিলে আৰু পোৱাই নাযাব মনে মনে ভাবিলো কামনা বাসনাত মই ঘামিব ধৰিলো কি কৰা যায় মোৰ লিংগ ইতিমধ্যে কঠিন হৈ উঠিছে জানিয়া ফালি যেন বাহিৰ হৈ আহিব তাই সিটো ৰুমত আছে কি কৰা যায় সেই যাওঁতেই তাইৰ ওচৰলৈ আৰু নোৱাৰো ৰবলৈ বিচনাৰ পৰা নামি তাইৰ ওচৰলৈ যাব ধৰিলো দুৱাৰৰ ফাঁকেৰে চালো তাইলৈ উফ তাই চুটি ফ্ৰক এটা পিন্ধি আছে ওপৰ মুখ কৰি এটা ভৰি মেলি আনটো গুচাই মোবাইল চাই আছে পেণ্টি সম্পূৰ্ণ ওলাই আছে শকত শকত টপিনা দুটাই মুখ খা কৰি আছে মই ৰবই নোৱাৰিলো চিধাই তাইৰ ওচৰলৈ গৈ সাৱটি ধৰিলো তাই তৰ্কিবই নোৱাৰিলে চক খাই উঠিল তাই কি কৰিছে ভিনদেউ ৰবা তোমাক বহুত মৰম কৰিবলৈ মন গৈছে মোৰ তুমি বেয়া পাবা নেকি মই তাইক একো কব নিদি ওখ ডিঙি কাণ আদি চুমাৰে উপচাই দিলো সাৱটি লৈ খুব মৰম কৰিব ধৰিলো লাহে লাহে তাইও সঁহাৰি জনাব ধৰিলে চুমা খাই খাই তাইৰ বুকুত হাত দিলো কেৱল স্পৰ্টিং পিন্ধি আছিল ব্ৰা পিন্ধা নাছিল তাইৰ যৌৱন পুষ্ট স্তন দুটি মৃদু মৃদু হৈ টিপি দিব ধৰিলো উঠ মুখ গাল ডিঙিত চুমা খাই লাহে লাহে তাইৰ স্তনত চুমা দিবলৈ আৰম্ভ কৰিলো নিপল খুব চুপিব ধৰিলো ভিনদেউ বহুত ভাল লাগিছে চুপি দিয়াচোন আৰু ইটো চুপি দিয়াচোন ইমান ধুনীয়া তোমাৰ গাখীৰ দুটা মই জনীত হাত দিলো দীঘল দীঘল ঘন বালে আৱৰি আছে কটিটোত লাহে লাহে ঘঁহি দিব ধৰিলো অকমান ধূৰ লগাই ঘঁহি থাকিলো কটিটো অলপ সময় ঘঁহি থকাৰ পিছতে তাই জনীখন দাঙি দিব ধৰিলে ভিনদেউ ইমান ভাল লাগিছে জনীখনৰ ভিতৰত কিবা খজুতি হোৱা যেন লাগিছে বহুত ভাল লাগিছে আঙুলি সুমুৱাই দিয়া না মই এইবাৰ আঙুলিত অলপ ধূৰ লগাই জনীৰ ভিতৰলৈ আঙুলিটো সুমুৱাই দিলো জনী ৰখে চপচপীয়া হৈ আছিল জনীখন আঙুলি সুমুৱাই গম পালো বহুত টাইট জনীখন মই সেইবাৰ তাইৰ জনী প্ৰদেশ ভালকৈ চালো কি যে ধুনীয়া জনী মুখৰ কপাত দুচটাই জনীখনৰ সৌন্দৰ্য আৰু চৰাইছে মই জনীৰ ওচৰলৈ মুখ দি জনীৰ গোন্ধ মন ভৰি ললো এক মতলীয়া কৰা গোন্ধ লাহেকৈ জনীৰ চুমা দিলো কটিটো চুপি দিলো লাহেকৈ লাহে লাহে জনীখন চেলেকিব ধৰিলো ভিনদেউ বহুত ভাল লাগিছে জনীৰ ভিতৰলৈ জিভাখন সুমুৱাই দিয়া না মা ইমান ভাল লাগিছে মোৰ জনীৰ পৰা কিবা ওলাই গৈছে মা কি সুখ পাইছো মই ইমান সুখ দিছা মোক তাইক এইবাৰ সম্পূৰ্ণ উলংগ কৰি ললো ময়ো উলংগ হৈ ললো তাই কিন্তু মোৰ কণীটো এতিয়ালৈকে চুই চোৱাই নাছিল
মোৰ তাইৰ কণীটো দেখি তাই চক খাই গ'ল। ইমান ডাঙৰ, অ' মাই গড। তাইৰ কণীটো চেল খুৱাই দিলে। গোলপীয়া লিংগ মুণ্ড হৈ পৰিল। অ' ভিনদেউ, ইমান ডাঙৰ মোৰ চুলিত সোমাব জানো? সোমাব, লাহে লাহে সোমোৱাই দিম। বহুত সুখ দিম তোমাক। অকণমান চুপি দিয়াচোন। কণীটো লাহে লাহে লিংগ মুণ্ড চেলেকিব ধৰিলে। লিংগ মুণ্ড মুখত সোমোৱাই চুপিব ধৰিলে। উফ, কি যে ভাল লাগিছে। মই তাইৰ মুখত লিংগটো হেঁচি দিব ধৰিলো। হ'ব দিয়া, মই ৰ'ব নোৱাৰিছো, সোমোৱাই দিওঁ। দিয়া তোমাৰ টপত জুনিক চুলি চুলি তোমাৰ জুনিত মোৰ বীৰ্য ঢালি দিওঁ। অ' সোমোৱাই দিয়া না তোমাৰ কণীটো। তাইৰ ওপৰ মুখ কৰি শুই দিলে। মই তাইৰ দুই ভৰি মোৰ কঁকালৰ দুইফালে লৈ আঁঠু কাঢ়ি লিংগটো থুৰ লগাই তাইৰ জুনিক পোনাই লৈ লাহেকৈ হেঁচা দিলো। আধা মানে 4 ইঞ্চি মান সোমাই গ'ল। অ' মা, ইমান টাইট তোমাৰ কণীটো, লাহে লাহে সোমোৱা না। আইঐ মা, কি হ'ল? দুখ পাইছা নেকি? অ' দুখ পাইছো। ইমান জোৰেৰে হেঁচি দিছা। একো নহয়, অলপ পিছত ভাল লাগিব। মই লিংগটো সিমানে সোমোৱাই ৰাখি তাইক খুব মৰমেৰে চুমা খাব ধৰিলো। কিছু সময় চুমা খাই পুনৰ লিংগটো হেঁচি দিলো। গোটেইটো সোমাই গ'ল। আইঐ, আহ বিষাইছে। অ' মা, আহ। এইবাৰ মই লাহে লাহে চুলিব ধৰিলো। চুলি চুলি তাইৰ সুন্দৰ ভৰিৰ তলুৱা আঙুলি চুমা খাই চুপি থাকিলো। কিছু সময় চুলাৰ পিছতে তাই চটফটাৰে ধৰিলে। জুনিখন ঘনে ঘনে ওপৰলৈ দাঙি দিব ধৰিলে। অ' ভিনদেউ, ইমান ভাল লাগিছে। আইঐ, ইমান সুখ পাইছো। অকণমান জোৰেৰে চোতানা। মোৰ ইমান পানী ওলাইছে জুনিৰ পৰা। মোৰ পানী যাব এতিয়া ভিনদেউ। গ'ল গ'ল মোৰ পুজ পানী। আহ আহ, মাই গড, অ' মাই গ'ল মোৰ পুজ পানী। তাই কল কলকৈ পিজন জুনিৰে উলিয়াই দিলে। অ' ভিনদেউ, ডগী ষ্টাইলত চোতানা। বহুত ভাল লাগিছে। তোমাৰ চুলি, তোমাৰ পায়ৰ পুজখন অলপ ঢিলা হৈছে আজিকালি। তাই আঁঠু কাঢ়ি দিলে। আগফালে মূৰটো বিচনাত লগাই টিকা দাঙি দিলে। মই তাইৰ পিছফালৰ পৰা লাহে লাহে জুনিক লিংগটো হেঁচি দিলো। একেবাৰে সোমাই গ'ল আৰু নৰলো। দুই টিকাত ধৰি চুটিব ধৰিলো। ফলক ফলক শব্দৰে ৰুমটো মুখৰিত হ'ল। তাই জুনিৰ পৰা ফেন বাহিৰ হৈ মোৰ বালবোৰ তিয়াই পেলালে। অ' ভিনদেউ, আৰু জোৰেৰে চোতানা। মোৰ আকৌ পুজৰ পানী ওলাইছে। আকৌ ওলাইছে। অ' চোতানা, খালি দিয়া না মোৰ জুনি। কি সুখ। মোৰ আকৌ গ'ল পুজ পানী। ইমান টাইট তোমাৰ কণীটো, ইমান সুখ দিছা। চুটি চুটি পুজ পানী চোতানা, শেষ কৰি দিয়া। মনো, ইমান সুখ পাইছো তোমাক চুলি, ইমান টাইট তোমাৰ পুজখন, ইমান টপত। মনো, মাই গড, মোৰ লিংগটো বলিয়া হৈ গৈছে। অ' ভিনদেউ, মোৰ পুজখনে তোমাৰ গৰম গৰম বীৰ্য খাব বিচাৰিছে দিয়া না। আইঐ আইঐ, মা, ইমান ডাঙৰ। অ' ভিনদেউ, তোমাৰ কণীটো ইমান ভাল লাগিছে মোৰ। মা, তুমি ওপৰলৈ মুখ কৰি শুই দিয়া। ভালকৈ চুটি বীৰ্য ঢালি দিওঁ তোমাৰ পুছত। তাইৰ ওচৰলৈ মুখ কৰি ধুই ভৰি মেলি শুই দিলে। মই তাইৰ ওপৰত উঠি লিংগটো জুনিত সুমুৱাই দিলো। নৰলো, জোৰে জোৰে চুটি দিলো। প্ৰচণ্ড যৌন সুখত তাই জুনি দাঙি দিব ধৰিলে। দুই ভৰিৰে মোৰ কঁকাল মেৰিয়াই ধৰিলে। সাৱটি ধৰিছে জোৰেৰে। পুনৰ এবাৰ তাইৰ পুজ পানী এৰি দিলে। অ' ভিনদেউ, ইমান সুখ, তোমাৰ বীৰ্য দি দিয়া না। দিছো। মনো, মই বীৰ্য দি দিছো। মাই গড, লোৱা। মই পিৰিক পিৰিকৈ এসোপা মাল পানী তাইৰ জুনিত এৰি দিলো। মোৰ গৰম বীৰ্যৰ পৰশত তাই কঁপি উঠিল। অ' ভিনদেউ, ইমান গৰম তোমাৰ বীৰ্য। আইঐ, কি, মা। তাই মোক সাৱটি ধৰিছে জোৰেৰে। মোক যেন চুমা খাই থাকিব। ময়ো লিংগটো হেঁচি সুমুৱাই ৰাখিলো তাইৰ জুনিত। কিছু সময়ৰ পিছত লিংগটো তাইৰ জুনিৰ পৰা উলিয়াই দিলো। কল কলকৈ বীৰ্য এসোপা ওলাই আহিল তাইৰ জুনিৰ পৰা।